গুড মৰ্নিং। এতিয়া গুড মৰ্নিং নহয় দে, দুপৰীয়া হ'ল আৰু আজি আমাৰ একদম খানা খোৱা প্লেন বহুত দিনৰ পৰা হৈ আছে, কিন্তু সদায় কেঞ্চেল হয়। আজি খানা খাব লৈছোঁ। চাওকচোন জুই জ্বলাইছে চা, খেৰ চেৰ দি, লগতে বেলেগ একো নাই, মাংসটো আনি থৈ দিয়া আছে আৰু মাংস আনিবলৈ গৈছে। মানুহবিলাক চব কামে কামে লাগি আছে। তাৰপাছত এতিয়া এয়া ভণ্টি আহিলে, ভণ্টি সুধো ক'ৰ পৰা আহিছে, আঞ্জুপানীৰ পৰা আহি পাইছে ভণ্টি। এয়া জুই জ্বলাবই পোৱা নাই এতিয়ালৈকে, আৰু গোটেই খানা মেইন মানুহজনীয়ে হৈছোঁ মই। এয়া ধুনীয়াকৈ লাগি আছে। এতিয়া দেখাম আৰু এইবোলে খৰি আনিছে না পোৱালীকেইটা। ধুনীয়াকৈ আমি আগফালে বা মানে বৰমাহঁতৰ ঘৰ আগফালে ধুনীয়াকৈ আমি এনেকৈ খানা খাব লৈছোঁ। ধুনীয়া বতৰ, ঠাণ্ডা বতাহ, অলপ অলপ ৰ'দ, আৰু কি লাগে আৰু খানা খাবলৈ। চ' ভিডিঅ'টো দেখাই আছোঁ পিছত। এইফালে খানা আয়োজন লাহে লাহে হৈ গৈছে। ভণ্টিয়ে বহাই দিছে কণী, আৰু ইয়াত ভাত বহাই দিয়া হৈছে, লগতে ইয়াত মাংস আছে। আৰু এইফালে সৰু সৰু পোৱালীকেইটাই দেখিছে নহয়, ধুনীয়াকৈ কাটি বাছি কৰি দিছে। আৰু চবেই মানে হাতে পাতে লাগি গৈছে, কাৰণ বহুত দেৰিয়ে হৈ গৈছে। 12টামান বজাতহে আৰু খানা ষ্টাৰ্ট কৰা হৈছে, গতিকে সোনকালে হ'ব লাগে নহয় জানো। আৰু আচলতে আমি পথাৰত খানা খোৱা কথা আছিলে, কিন্তু আগদিনাখন বৰষুণ দিয়াৰ কাৰণে পথাৰত যাব নোৱাৰিলোঁ। গতিকে ভাবিলোঁ বোলো চোতালতে খোৱা যাওক। আৰু এইফালে ভণ্টিয়ে চাওকচোন কেনেকুৱা কি হিচাপ কৰি আছে। আৰু বেলেগ একো নাই বাৰু, এই সৰু সৰু সুখবিলাকতে বহুত সুখী হ'বলৈ চেষ্টা কৰোঁ। বহুত ডাঙৰ ডাঙৰ সপোন নেদেখোঁ, কিন্তু এই সৰু সৰু সপোনবিলাকতে সুখী হ'বলৈ চেষ্টা কৰোঁ। আৰু আমি ভণ্টিয়ে মই এইফালে বনাই আছোঁ। পোৱালীকেইটা চাওকচোন ধুনীয়াকৈ বহি আছে, আৰু কাৰণ যথেষ্টখিনি দেৰিও হৈ গৈছে বনোৱা। গতিকে ভাবিছোঁ অকণ জল্দি হওক। এয়া আমি দুইজনীয়ে দুইফালে একদম বহি কথা বহি বনাই আছোঁ। বেলেগ মানুহ। শেষত আমি দুইজনীয়ে চবকে খুৱাই কৰি ভণ্টিয়ে মই এনেকৈ বহি ল'লোঁ। ভিডিঅ'টো কিন্তু একেবাৰে ছুটি হ'ল, বেছি ভিডিঅ' কৰিব পৰা নগ'ল, কাৰণ দেখাবলগীয়া বিশেষ একো নাছিলে। বোলো আমি খানা খাইছোঁ কাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট এটা কৰি দিব দেই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ আগত উপস্থিত হ'ম। এতিয়া আহিছোঁ, বাই বাই।